নমস্কাৰ মই নীলিমা গৈ সকলোকে স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি বহু দিনৰ মূৰত ভিডিঅ' দিলোঁ তো বহুত বেছি ভাল লাগিছে আৰু আচলতে চাওক আজি হৈ আছে আমাৰ টিপলাই ভকতপাৰাত ৰঙালী বিহু আৰু একদম শেষত এইবাৰ মানে অনুষ্ঠিত হ'ল মানে 29 বহাগ 13 মে আজি 13 মে কিন্তু ভিডিঅ'টো চাই আছে আপোনালোকে 15 মেত তো গতিকে বাকী যি কি নহওক বহুত বেছি আজি ভাল লাগিব কাৰণ কিয়নো এইবাৰ সাংস্কৃতিক সম্পাদক আৰু গোটেইখিনি মানে চলোৱাৰ প্ৰগ্ৰাম মানে দায়িত্বত পৰি গৈছে আৰু এজন আছে লগত গোবিন্দ খুৰা বুলি কয় তো বাকী যি কি নহওক তো এতিয়া গৈ আছোঁ আমি তাতে পেণ্ডেলত আৰু যাওঁ কি হয় তো এইবাৰ বহুত বেছি এটা মানে আৰু ভাল লগা পৰিৱেশ আৰু এইবাৰ আচলতে স্কুল ফিল্ডত নহয় তো মন্দিৰ তাতে হ'ব তো গতিকে চাওঁ কি হয় ভিডিঅ'টো একদম শেষলৈকে চাব তো বলক গাইছ এতিয়া বিহুলৈ গৈ আছোঁ আৰু এইফালে আমাৰ লগত সঞ্জীৱ আছে আৰু এইফালে আমাৰ মৃণাল তো আজি মানে ইহঁতক বিহু চাব লৈ আহিছোঁ আৰু পিছফালে কংকন আহি আছে আমাৰ স্কুটি লৈ তো কেনে সঞ্জীৱ ভাল না আছোঁ ভাল বঢ়িয়া তো মৃণাল ভাল তো এতিয়া আমি তিনিজনে গৈ আছোঁ বিহুত তো চাই থাকক ভিডিঅ'টো শেষলৈ আৰু এইফালে আহি পূৰা ব্যস্ত হৈ গ'লোঁ কাগজ কলম লৈ আৰু এইফালে মঞ্চ উদ্বোধন হয় আৰু এইফালে আহি বিহুত উপস্থিত হ'লোঁ আৰু এইফালে পিছফালে ষ্টেজ আছে আৰু ইফালে আমাৰ কাৰ্যালয় তো আৰম্ভ হয় আৰু কিছু সময় পিছত প্ৰগ্ৰাম গতিকে চাই থাকক ভিডিঅ'টো আৰু এইফালে পূৰা মানুহ আহি আছে ইহঁতে মানে ডান্স কৰিব সেইটো কাৰণে চাই থাকক 14তম টিপলাই ভকতপাৰা ৰঙালী বিহু সন্মিলনী সভাপতি শংকৰ দাস সম্পাদক অভিজিৎ দাস আমি তেওঁলোক দুয়োকে মঞ্চত উপস্থিত হ'বলৈ আহ্বান জনাইছোঁ আৰু এনেকৈ আমাৰ আজি নিশাৰ প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন আচলতে কৰি আছে মানে সাজু হৈ আছে আৰু এইফালে সাংস্কৃতিক মঞ্চৰ উদ্বোধন আৰু আমি আমন্ত্ৰণ জনাইছোঁ টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান অধ্যক্ষ শ্ৰীযুত যোগবন্ধু কৈবৰ্ত ডাঙৰীয়া দেৱক হাত চুবনি লাগে সেয়া আমাৰ মঞ্চ উদ্বোধন কৰিবলৈ ওলাইছোঁ এই ক্ষেত্ৰত মোৰ এটা ক'বলগীয়া আমাৰ বিহুৰ কাৰণে উপযুক্ত ঠাই এইখিনি হ'ব আৰু আমি যদি টিপলাই গাঁৱত চাওঁ সাংস্কৃতিক মঞ্চৰ মুকলি মঞ্চ বহুত দি আছে চৰকাৰে টিপলাই গাঁৱত কোনো এখন মঞ্চ এতিয়ালৈকে চৰকাৰীভাৱে হোৱা নাই অকল মোৰ বিদ্যালয়ত এখন মই পেলাইছোঁ কিবাকৈ আৰু যিখন মঞ্চ চাৰিআলিস্থিত আছিল সেইখন গৰৈ মাছ বেচা লাও কোমৰা বেচা জিকা ভোল শাক পাচলি বেচা খাজনাৰ পইচা ৬৬,০০০ টকাৰে উমেশ নাথ সভাপতি ধনেশ্বৰ নাথ সম্পাদক আৰু মই সহ সম্পাদক থাকি সেই টকাৰে আমি ঘনশ্যাম পাঠক নিৰ্মাণ কমিটিত আছিল প্লাছ তেওঁ মিস্ত্ৰী আছিল এই প্ৰকাণ্ড বিমবিলাকৰ হয়নে গতিকে তেনেকৈ আমি মঞ্চখন গঠন কৰিছিলোঁ সেইখন কোনো চৰকাৰী মঞ্চ নাছিল সেইখন খাজনাৰ পইচা মাছ বিক্ৰীৰ পইচা কোমৰা বিক্ৰী কৰা পইচা শাক পাচলি বেচা পইচাৰ খাজনাৰ পইচাৰ ৬৬,০০০ টকা আৰু তেতিয়াৰ কমিটিখন বাকীবিলাক সদস্য আছিল আৰু প্ৰথম কাৰ্যসূচী আমাৰ আৰম্ভ হ'ল ডান্স তো ষ্টেজত ডান্স আৰম্ভ হ'ল ইফালে আৰু ইফালে আমাৰ পাৰ্টি ইফালে এংকৰ
আচলতে এখন বিহু পতা ধেমালি নহয়, কাৰণ এনেকৈ মানে কমিটিৰ মানুহখিনি মানে চবে লাগি থাকিব লাগে, গোটেইখিনি মানে খুব ব্যস্ত। আচলতে এমাহ আগৰ পৰা যিখিনি মানে কষ্ট কৰি আছিলোঁ, তো আজি সাৰ্থক হ'ল। তো খুব ধুনীয়াকৈ প্ৰগ্ৰাম চলি আছে আমাৰ, তো ভাল লাগিল। আৰু বিহু মঞ্চত বিহুৱে মেইন, গতিকে বিহু পাৰ্টি এটা আমি উঠাই দিলোঁ। তো গতিকে অলপমান বিহু চাই লওঁ। আমাৰ মাজত প্ৰমোদাও আছে। প্ৰমোদাই আচলতে খুব ধুনীয়া ধুনীয়া যাদু দেখায়, কিন্তু আজি আচলতে যাদু দেখাবৰ কাৰণে অহা নাছিল। তো এনেই আহিছিলে বিহু চাবৰ কাৰণে, তো তথাপিও মানে যিকোনো এটা দেখুৱাই দিলে আৰু এটা প্ৰগ্ৰাম মেনেজ কৰা ইমান ধেমালি নহয়, বাপৰে বাপ, মোৰ মাথা গৰম হৈ গৈছে কোনোবা এটা মুহূৰ্তত। অভিজিত দাসক সম্বৰ্ধনা জনাইছে সমাজৰ সম্পাদক ঘৰত আছে। বাকী ৰৈ থকা সম্বৰ্ধনা আপুনি আছে। কাৰ্যসূচী চলি আছে। এতিয়া বাজিল আমাৰ 12:23 আৰু গায়ক আহি উপস্থিত হৈছেহি, আৰু কাৰ্যসূচী ইফালে চলি আছে চাব পাৰে। আৰু ইফালে মানুহ আছে, আৰু ইফালে আমাৰ মামীহাৰ নৃত্য দল। বা কিহৰ আলোচনা এনে আৰু বোমা ফুটিল মানে ষ্টেজত গায়ক উঠিল আমাৰ ত্ৰিদীপ দা, আৰু ত্ৰিদীপ দা দুটামান গান চাই লওঁ আহক, আৰু খুব বেছি ভাল লাগিল চাই কেনে।
পাগল আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আচলতে চাওক, এইবাৰ আচলতে সাংস্কৃতিক সম্পাদক আছিলোঁ, তো বহুত বেছি ব্যস্ত হৈ আছিলোঁ, নাজানো কি দেখুৱাইছোঁ। তো বহুত বেছি ভাল লাগিল। আৰু 2টা বজাত ঘৰত গৈছোঁ, কিন্তু বিহু ৰাতিপুৱালৈকে হৈছে। মই 2টা বজাত ঘৰত যোৱাৰো কাৰণ আছে, মানে সৰুকৈ এটা দুৰ্ঘটনা হৈ গ'ল। তো কি কৰিব আৰু, উপায় নাই, সেনেকুৱা ঘটনা হৈয়ে থাকে মাজে মাজে। তো বাকী যি কি নহওক, আৰু পেণ্ডেল ভাঙি আছে আমাৰ পিছফালে, সকলোবিলাক ঠিক কৰি আছে। আৰু আমি ইয়াত দোকানত অলপ টাইম বহিলোঁ, তো সকলোৰ লগত মানে টোপনিও লাগি আছে। তো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।